নমস্কাৰ বন্ধুসকল, গৌতম ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ সকলোৰে পৰিচিত অভিনেতা মুকুতা ডেকাৰ বিষয়ে। বলক তেনেহ'লে বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অভিনেতাজনৰ প্ৰকৃত নাম হৈছে অশ্বিনী ডেকা। তেওঁৰ জন্ম হয় 1991 চনৰ 18 ছেপ্টেম্বৰ তাৰিখে বাইহাটা চাৰিআলিৰ পিডিয়া গুৱাহাটীত। তেওঁৰ নিকনেম হৈছে মুকুতা। তেওঁৰ বৰ্তমান বয়স হৈছে 29 বছৰ। তেওঁৰ দেউতাকৰ নাম কেশৱ ডেকা আৰু তেওঁৰ মাতৃৰ নাম ৰঞ্জিতা ডেকা। তেওঁ হাইট আৰু ৱেইটৰ ফালৰ পৰা চাবলৈ গ'লে তেওঁৰ হাইট হৈছে 4.5 ইঞ্চি আৰু তেওঁৰ ৱেইট হৈছে 47 কিলো এপ্ৰক্স। বন্ধুসকল, অভিনেতাগৰাকীয়ে স্কুলীয়া শিক্ষা বাইহাটা চাৰিআলিৰ পৰা আৰু BA বাইহাটা চাৰিআলিৰ পৰাই কমপ্লিট কৰে। তেওঁ 2014 চনৰ 30 অক্টোবৰ তাৰিখৰ পৰা বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা আৰম্ভ কৰে। অভিনেতাজনৰ পৰিয়ালত মাক, দেউতাক, ককাক, আইতাক আৰু ভনীয়েক। অভিনেতাজনে বেহাৰবাৰী আউটপোষ্টৰ উপৰিও DY 365ৰ কমেডি কিং অনুষ্ঠান আৰু অসমীয়া চিনেমা জগতত হিয়া দিবা কাক, ভাড়াঘৰ আদিত অভিনয় কৰিছিল। তেওঁ অসমীয়া জগতৰ প্ৰিয় অভিনেতা যতীন বৰা আৰু প্ৰিয় অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া, বলিউডত প্ৰিয় অভিনেতা গোবিন্দা আৰু প্ৰিয় অভিনেত্ৰী কৰিশ্মা কাপুৰ। তেওঁ অসমীয়া গায়ক জুবিন গাৰ্গ তেওঁ আটাইতকৈ প্ৰিয় আৰু বলিউডৰ তেওঁ আটাইতকৈ প্ৰিয় গায়ক হৈছে কুমাৰ চানু। বেহাৰবাৰী আউটপোষ্টত মুকুতা ডেকাৰ অভিনয় চাই আপোনালোকৰ কেনে লাগে কমেণ্ট কৰি জনাব। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি চাই আপোনালোকৰ কেনে লাগে? যদি ভিডিঅ'টি চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহৰ আপডেটসমূহ আপুনি সকলোতকৈ আগতীয়াকৈ সদায় পাই থাকিবৰ বাবে। ধন্যবাদ।